বন্ধুসকল দেখিছেনে আজি হঠাতে 5টা কুকুৰা একেলগে মৰি থাকিলে। সেইজনী মাকজনী আছিলে, এই দুটা পোৱালি আছিলে সৰু সৰু, আৰু এইটো মেইন ডাকুৱা কুকুৰাটো আছিলে। এইকেইটা যোৱা বছৰ 3টা পোৱালি, তাতে 4টা আছিলে। এজনী মাইকী কুকুৰা বাচি গ'ল, তাই গঁৰালৰ পৰা ওলাই গুচি গ'ল নোলালে, আৰু সৰু সৰু পোৱালিটা ওলাই গুচি গ'ল। হঠাতে কেনেকৈ মৰি গ'ল একো বুজিয়ে নাপালোঁ কি হ'ল। এই গঁৰালৰ ভিতৰত গৈ চালোঁ, মানে ভিতৰতে পৰি আছিলে, মই বাহিৰলৈ উলিয়াই আনিলোঁ। চালোঁ ইয়াতে কিবা সাপ সোমাই আছে নেকি, বা সাপে খুটিলে নেকি। কিবা বিষাক্ত সাপেও খুটি দিয়াৰ কুকুৰা মৰি যাব পাৰে ন। আৰু এইফালেও চালোঁ, এই বতাহ নোহোৱাৰ কাৰণে পানী কাপোৰ লগাই থৈছিলোঁ সেই গঁৰালটোত। এইবিলাক সৰু সুৰা কেতিয়াবা কিছুমান সৰু সুৰা কাঠ চাঠ আছে, তাতো চালোঁ, কিন্তু তাতো একো দেখা নাপালোঁ। কিবা বিষাক্ত সাপে কামুৰিব পাৰে বা কিবা কাৰণে বুলি চালোঁগৈ, একোৱে দেখা নাপালোঁ। কিন্তু পটককৈ দেখা পাই এনেকৈ বহুত বেয়া লাগিলে। ৰাতিপুৱা সময়ত দানা দিয়া সময়ততো ধুনীয়াকৈ আছিলে। মৰম লগা পক্ষী এটা বা মৰম লগা জন্তু এটা যেতিয়া পটককৈ মৰি যায়, মনটো বহুত বেয়া লাগে। কিন্তু উপায়টো নাই ন, সেই ঘৰৰ পিছফালে ইয়াতে গাঁত খান্দি পুতি দিছোঁ, আৰু বেয়া লাগিলেওতো উপায় নাই। অলপ নিমখ ঢালি দিছোঁ যাতে অলপ পাখিবিলাক এটা হাড়বিলাক সোনকালে মিলি যাওক। কিন্তু আগতে কেতিয়াও হোৱা নাছিলে, সেয়াই প্ৰথমবাৰ এনেকুৱা হ'ল। এনেকুৱা হৈছে মানে হঠাতে একেলগতে 5টা মৰি গৈছে। বেমাৰ হ'লে এটাৰ পিছত এটা মৰে, কিন্তু ইয়াত 5টা একেলগে মৰি গ'ল, একো ধৰিবই নোৱাৰিলোঁ। এতিয়া অনুমান কৰিছোঁ কিবা বিষাক্ত সাপেই কামুৰিলে চাগে সিহঁতক, আৰু এইটো কিবা এনেকুৱা ধৰণৰ যদি বেমাৰো আহিছে, আগে পিছে পোৱা নাছিলোঁ, এইবাৰে প্ৰথম পালোঁ আৰু।